হেল্ল' গাইজ, আপোনালোক সকলোকে মই পল্লৱে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো কুশলে আছে। আজি মই ওলাইছোঁ দেশৰ ৰাজধানী দিল্লীলৈ বুলি। আজি তাৰিখ হৈছে 25 মাৰ্চ 2023। আচলতে দিল্লীত মোৰ ভতিজা ছোৱালীজনী আৰু বৌ থাকে, মানে ভতিজা ছোৱালীজনী তাত পঢ়ি আছে আৰু তাইৰ লগতে মাকেও থাকে। আৰু সেয়ে আজি তাইৰ ওচৰলৈ যাওঁ বুলি ওলালোঁ মই, অলপ ফুৰি আহোঁ বুলি। আৰু লগত মোৰ পৰিবাৰ আৰু মোৰ সৰু ছোৱালীজনীও আছে, মানে মোৰ ছোৱালী এজনীয়ে বাৰু, মোৰ ছোৱালীজনীও আছে। এই দাদাই মানে কি তাতে দিবলৈ চাহপাত দি পঠিয়াইছে। অসমৰ পৰা আৰু চাহপাতহে দিব পৰা যায় নহয় জানো। তো সেইকাৰণে আমি এতিয়া মোৰ এয়াৰপৰ্টত থ'বলৈ যাওঁ বুলি ওলালে দাদাই। আচলতে দাদা গাড়ীখনে লৈ আহিলে, কিন্তু এতিয়া কথা হ'ল কি, মই মানে এইখনতে যাম বুলি ভাবিছিলোঁ যদিও মোৰ আৰু এজন দাদা আচলতে আমাক এয়াৰপৰ্টত থ'বলৈ যোৱাৰ কথা ক'লে। সেই হেতুকে মানে কি হ'ল, মই ইয়াত যাব নোৱাৰিম, আচলতে নুজুৰিব ইমানকৈ। গতিকে মই মোৰ নিজৰ গাড়ীখনকে লৈ লওঁ বুলি ভাবিলোঁ। সেইকাৰণে দেউতা আৰু ছোৱালীজনীক আৰু মানুহগৰাকীক মানে দাদাৰ লগতে পঠাই দিলোঁ। আচলতে দেউতা আমাৰ লগত নাযায়, মানে দেউতা এয়াৰপৰ্টলৈকে আমাক থ'বলৈহে যাব। তো সেইকাৰণে মই মোৰ নিজৰ গাড়ীখনকে লৈ যাম বুলি ভাবিলোঁ। আৰু যিহেতু 5টা মানুহ যোৱাটো এখন গাড়ীত সম্ভৱ নহ'ব। আচলতে আমাৰ তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টলৈকে প্ৰায় আপোনাৰ অতি কমেও 25 কিলোমিটাৰমান হয় আৰু আধা ঘণ্টাতকৈ ওপৰ সময় লাগে। সেইটো কাৰণে মই নিজৰ গাড়ীখনকে উলিয়াই ল'লোঁ। আৰু ভিডিঅ' কৰি আছে মোৰ ভাইটি এটাই, আৰু সেয়ে আৰু গৈ আছোঁ। ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টৰ পৰা আহি আমি এয়া মাছ আকাশ পালোহি। আকাশৰ পৰা চাওকচোন তললৈ, ইমান ধুনীয়া দেখি ডাৱৰখিনি, বৰ ভাল লাগে ন। সেইটো কাৰণে মই আচলতে ভিডিঅ' এটা কৰি ল'লোঁ। আকাশৰ পৰা ডাৱৰখিনি দেখি ভাল লাগিলে কাৰণে অলপ অৱশ্যে ভয় লাগে মানে যেতিয়া প্লেনখন ওপৰলৈ চেকুৰে, মানে ওপৰলৈ দৌৰ মাৰে বুলি ক'ব লাগিব, ওপৰলৈ উঠে, তেতিয়া আচলতে বৰ ভয় লাগে। আৰু ওপৰৰ পৰা তললৈ চালেও আচলতে ভয় নলগা নহয়, ভয় লাগে বাৰু, তথাপিতো ভালো লাগে। আগলৈ ভিডিঅ'টো চাই থাককচোন। আকাশৰ ওপৰত খোৱা মজাও সুকীয়া নহয় জানো। সেই বুলিয়ে মেগী আৰু কফি লৈ ল'লোঁ। খাই অৱশ্যে ভালেই লাগিলে, বাপৰে দামহে যি, মানে আপোনাৰ 3টা মেগী আৰু 3টা কফি 1500 টকা ল'লে জানেনে। গা পুৰি গ'লগৈ একেবাৰে। তথাপিতো এটা আমেজ ল'ব লাগে নহয় জানো নতুনত্বৰ, সেইটো কাৰণেই লৈ ল'লোঁ বাৰু যি কি নহওক, আগতে ভিডিঅ'টো চাই থাককচোন।
এয়া তলত সৰু সৰু ঘৰবোৰ দেখিছেনে আচলতে আমি আহি দিল্লী পাই গ'লোহি আৰু কিছু সময়ৰ পিছতে আমাৰ ফ্লাইটে লেণ্ড কৰিব ইতিমধ্যে আমাৰ পাইলট চাহাবে লেণ্ডিঙৰ কাৰণে যিটো ঘোষণাটো কৰিলেই লাহে লাহে তললৈ নামিছে প্লেনখন আৰু আমি দিল্লী চহৰৰ ঘৰবোৰ অকণমানিকৈ দেখিবলৈ লৈছোঁ লাহে লাহে আচলতে আৰু চাগে বেছি সময় নাই মেবি আৰু 5-10 মিনিটৰ ভিতৰতে আমাৰ প্লেনে দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত লেণ্ড কৰিব ইতিমধ্যে আমাৰ প্লেনে আহি দিল্লীৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত লেণ্ডিং কৰিলেহি সেইখন প্লেন ইণ্ডিগ'ৰ যিখনত আমি ডিব্ৰুগড়ৰ পৰা দিল্লীলৈকে প্ৰায় 3 ঘণ্টা 15 মিনিটৰ যাত্ৰা কৰি আহিলোঁ দিল্লী এয়াৰপৰ্টটো সঁচাকৈ বহুতেই ডাঙৰ এয়াৰপৰ্ট ইয়াত যিহেতু এইটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গতিকে যথেষ্ট ডাঙৰ এয়াৰপৰ্টটো হ'বই বাৰু ইয়াত একদম মানে প্লেনে একেবাৰে ভৰি আছে আৰু কি ক'ব আৰু প্ৰথম দেখা নিচিনা লাগিছে আচলতে ইমানটো প্লেন এয়া আমি দিল্লী এয়াৰপৰ্টৰ ভিতৰত 9 নম্বৰ বেল্টৰ ওচৰলৈ আহিলোঁ আমাৰ বেগটো 9 নম্বৰ বেল্টতে আহিব বুলি ঘোষণা কৰি দিছিলে ইতিমধ্যে মানে ফ্লাইটৰ ভিতৰতে আৰু এই মানে এয়াৰপৰ্টৰ পৰা বাহিৰ ওলাই বহুতক লগ পালোঁ আচলতে তেওঁলোকে আমালৈ ৰখি আছিলে তাতে গাড়ী লৈ আৰু এয়া দিল্লীৰ ৰাজপথ ফাইনেলি ইমান দূৰ যাত্ৰা কৰি 3 ঘণ্টা মানে কি আজি আচলতে আমি প্ৰায় 12টামান বজাতে ঘৰৰ পৰা ওলাই অহা আমাৰ ফ্লাইট আছিলে 2:55ত 2:10ত বৰ্ডিং আছিলে হেতুকে আমি 12টা বজাতে ঘৰৰ পৰা ওলাই আহিলোঁ যিহেতু চেকিং বা বিভিন্ন ধৰণৰ কাম থাকে আপোনাৰ ফ্লাইটত উঠা আগে গোটেইখিনি কাম কৰিবলৈ আমাক প্ৰায় 1 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব বুলি আহিবলৈও টাইম লাগিব গতিকে আমি প্ৰায় 2 ঘণ্টা আগতে ঘৰৰ পৰা ওলাই আহিছিলোঁ আচলতে আমাৰ তিনিচুকীয়াৰ পৰা আমাৰ ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টলৈকে প্ৰায় 30 মিনিট সময় লাগে আমি প্ৰায় 12:45 বজাত ডিব্ৰুগড় এয়াৰপৰ্ট পাই গৈছিলোঁহি আৰু বিভিন্ন কামবোৰ কৰি আমি প্ৰায় 2:15 থাকোঁতে আজৰি হৈ বৰ্ডিঙৰ কাৰণে ৰেডি হৈ গৈছিলোঁ আৰু এয়া ৰাতিৰ দিল্লী চহৰ আমি গৈ আছোঁ এয়াৰপৰ্টৰ পৰা আচলতে আমাৰ বহুহেড য'ত থাকে ভাৰতনগৰত থাকে এই ফ্লাইটলৈকে প্ৰায় 1 ঘণ্টাৰ ৰাস্তা হ'ব আৰু দিল্লীৰ ট্ৰেফিকৰ কথাটো জানেই গতিকে 1 ঘণ্টাৰ ৰাস্তা আমি অতিক্ৰম কৰিবলৈ প্ৰায় 2 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব চাগে মেবি 8টা 8:30 বজাত আমি বহুতৰ ফ্লাইট পাই যামগৈ আচলতে দিনটো বহুত ভাগৰ লাগিছে আজি গতিকে গৈ আৰু কাইলৈৰ পৰা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ দি থাকিম দিল্লী চহৰৰ বিভিন্ন চাব লগা জেগা ঠাইবোৰৰ